Hey বন্ধুসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে নয়ন ব্লগ ইউটিউব চেনেল আৰু আজি গৈ আছোঁ মংগলদৈ ৰাস চাবলৈ যাম মিণ্টুদা মই আহিছোঁ ধুনীয়াকৈ ৰাস চাম তো বলক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ ভাবিছোঁ ইয়াত উঠিম তো বলক কি হ'ব বুঝাই যা কৰি আছো এগলা এইটা তো দামি না কিটা চলো 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 এটা ধরা পিলো আমি ওলা রেডি না কিটা রেডি জো 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 আমি জবা উঠিল নিলিবে এ ভাই নড়ালে ভাই মনি দিছি সবুরকু মানে কি একদম হেৰি ভাল লাগে বলছুন একদম মানে ওজনটা বঢ়িয়া কাট নামনতে এইখিনিবে নহোৱা ভাওনা লাগে একদম এ ভাই কিবা এই যাব রে যদি কিন্তু হেৰি নহয় ভাল লাগো ঐ তাকলা তই যাবি নেকি বঢ়িয়া ডাকু বুলি কয় আমি ডাকু কুত্তা উমে দামটো বঢ়াই দিলা কি এগলা পঢ়ি চাব লাগে সঁচাই এলেকা মানে সামগ্ৰী নজৰ ৰাখি অপকাত মাৰাৰ পৰা সাৱধান বঢ়িয়া আৰু এইফালে কি দিছে পুৰা পাম কৰি মেলা উপভোগ কৰাটো বিপদজনক হ'ব পাৰে বঢ়িয়া আমি মাল খাওঁ নাই বি কেয়াৰ তই খাইছা নেকি নাই নাই ইয়াক কিন্তু ইয়াক কিন্তু নিবা নোৱাৰে তাকেতো আমাৰ লগত নববি দেই বাবা এতিয়াহে কৈছো আমি চাৰিটা টিকেট হৈ গেল চলো ওই কট পিলু পিলু
মায়া তুমি জানো আৰু এয়া হৈছে মঙলদৈ ৰাস আৰু মানুহ চাব পাৰে আৰু ভিতৰতে বহুত মানুহ হৈছে আজি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন 44 সংখ্যক আৰু ডেকোৰেশ্যনটো চাওক লাইটিং চাওক কি সুন্দৰ আৰু মানুহ যথেষ্টখিনি হৈছে আজি এইফালে নাহাকে ক'ত যায়